हेलो गाइस वेलकम टू माय बैक यूट्यूब चैनल বন্ধুসকল মই ফাৰ্জিকুল আৰু আপোনালোকে চাই আছে ফাৰ্জিকুল টিভি বন্ধুসকল আজিৰ ভিডিঅ'ত আপোনালোক দেখুৱাম এখন ৰেল ষ্টেচনৰ পৰা এজনী দুখিনী মাকৰ সন্তানক মানে 10 মহীয়া সন্তানক এজন লম্পটে ৰেল ষ্টেচনৰ পৰা চুৰ কৰি নিলে আৰু এই ভিডিঅ'খন মই সংগ্ৰহ কৰিলো টাইমেটৰ পৰা আৰু এই ভিডিঅ'খন মানে সোশ্যাল মিডিয়াত প্ৰচুৰ পৰিমাণে মানে ভাইৰাল হৈছে কিন্তু সেই কাৰণে মই মানে এই ভিডিঅ'খন আপলোড কৰিবলৈ মানে মোৰ মানে এইম নাছিল তথাপিও মানে আপলোড কৰি দিলোঁ মোৰ ভিডিঅ' যদি কোনোবাৰ ধৰক আপোনালোকে বেছি ভাইৰাল নহয় তথাপিও কাৰোবাৰ মানে বেলেগ অচিনাকি সাবস্ক্ৰাইব মানুহৰ ওচৰতো যাব পাৰে সেইকাৰণে বন্ধুসকল আপোনালোকে এই ভিডিঅ'খন প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব আৰু সেই মই সংগ্ৰহ কৰা ভিডিঅ'খন আপোনালোকক দেখুৱাম আৰু ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ আপোনালোকে প্লিজ চেনেলখন নতুন হ'লে আপোনালোকে সাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'খন যদি আপোনালোকক অলপ দুখ লাগে তেনেহ'লে এটা ভিডিঅ'ত লাইক কৰি তলত কমেণ্ট বক্সত আপোনালোকৰ কাৰণে জেগা আছে আপোনালোকে তাত আপোনালোকৰ মূল্যৱান বক্তব্য আপোনালোকে জনাব পাৰে দে আৰু বন্ধুসকল ব্লগ ভিডিঅ'খন আৰম্ভ কৰোঁ গভীৰ নিদ্ৰা আছিল মাতৃ ঠিক পিছ মুহূৰ্ততেই ঘটিল অঘটন ৰেলৱে ষ্টেচনৰ কেমেৰাত আবদ্ধ হোৱা মথুৰা জাংচনৰ নিশাৰ ভাগৰ দৃশ্য এয়া কেইবাটাও পৰিয়াল শুই আছে ৰেলৱে ষ্টেচনত আৰু এইবাৰ মন কৰক এই লোকজনলৈ অপহৰণ কৰাৰ উদ্দেশ্যেৰে প্ৰথমে কোন ক'ত কেনেকৈ শুই আছে চাই লৈ এই লোকজনে তাৰ পিছত নিকৃষ্ট মানসিকতাৰে অহা অপহৰণকাৰীয়ে মাতৃৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিলে 7 মহীয়া দেৱশিশুটিক কাৰোবাৰ একমাত্ৰ সন্তানক উঠাই নি পলাই খাৰে অপহৰণকাৰী ট্ৰেইনখন কিছু সময়ৰ বাবে ষ্টেচনত ৰৈ থকাৰ সুযোগ লৈ কৰিলে দানৱৰ দৰে কাম আৰু শুই থকা অৱস্থাতেই মাতৃ হেৰুৱালে নিজৰ সন্তানক সোশ্যাল মিডিয়াত সকলোৱে ভিডিঅ'টি শ্বেয়াৰ কৰে যাতে শীঘ্ৰেই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা যায় আৰু দুখীয়া মাতৃগৰাকীয়ে ঘূৰাই পায় সন্তানটিক নিউজ ডেস্ক টাইম 8 अभी ये कॉल সকল মই চৰকাৰক এটা অনুৰোধ কৰোঁ যে এই দুখিনী মাকক তাইৰ সন্তানজনক বা জনীক ঘূৰাই দিবলৈ যে তলাচী বা চেষ্টা কৰে এয়াই মোৰ মানে আশা আছিল ভিডিঅ'খন বনোৱাৰ মূল উদ্দেশ্য আৰু মানে আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব তেনেহ'লে আৰু 10 জনৰ ওচৰত এই ভিডিঅ'খন যাব তেনেহ'লে যদি আপোনাক কিবা খোজ বা খবৰ পায় তেনেহ'লে আপোনালোকে টাইম 8ৰ আপোনালোকে টাইম 8ৰ নম্বৰ আছে আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰে আৰু যদি আপোনালোকে টাইম 8ৰ নাম্বাৰ ধৰক
খুঁজি নাপায় তেনেহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব টাইম-8 নাম্বাৰ, তেনেহ'লে ফুল ডিটেইলছ একেবাৰে মানে ফুল ডিটেইলছ আহি যাব। তাৰ পৰা আপোনালোকে নম্বৰটো লৈ তাৰপিছত টাইম-8ক জনাবলৈ চেষ্টা কৰিব।